বন্ধুসকল মই স্বৰাজ জৰিকা স্বৰাজ ব্লগ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালেই আছে চাগে। 2023 বৰ্ষৰ শুভেচ্ছা জনালোঁ ইংৰাজী নৱবৰ্ষ লগতে সকলোলৈকে আন্তৰিক শুভেচ্ছা জনালোঁ। সকলোৱে যাতে বছৰটো ভাল ফলে যায়। তেতিয়া আমি মামাৰ ঘৰলৈ আহি আছোঁ। আমি এতিয়া আহি পাই গ'লোহি। মামাৰ ঘৰ বাৰু অথনিতে পালোহি। আমি চাহ তাহ খাই ল'লোঁ। চাহ তাহ খাই লোৱাৰ পিছতে ইয়াৰ পিছফালে মামাৰ ঘৰ। এতিয়া মই দোকানলৈ আহি আছোঁ। দোকানলৈ দুটামান বস্তু আহি পালোঁ যে নাই, গতিকে সেই বস্তুকেইটা লৈ আহোঁগৈ। পইচা লৈ আহিছোঁ। প্ৰথমটো বস্তু হৈছে তামোল। তামোলটো প্ৰয়োজনীয়, ভাত খাই কোনোবাই খাবলৈ গৈছিল। প্ৰথমে আমি তামোল চাহ চব খাই ল'লোঁ। এতিয়া পটককৈ গৈ পেলাই লৈ আহোঁগৈ আমি। তাত অলপ দূৰ আছে, আছোঁ দোকানলৈ। গতিকে দোকান পামগৈ আৰু অকণমান দূৰ গলি পামগৈ। আহি পাই গ'লো সেই দোকানৰ সন্মুখ গৈ আছোঁ আৰু আমি দোকান গৈ আহিছোঁ, ঘৰলৈ আহিছোঁ। কিন্তু আমি চবতকৈ মেইন বস্তুটোৱে নাপালোঁ, তামোল। এতিয়া কি কৰে নাজানো আৰু তাত কমগৈ আৰু সেয়াই তেনেদৰে বাটে বাটে আহি আছোঁ বৰ্তমান। আহি আছোঁ, গৈ থাকোঁচোন। এনেদৰে আহি এতিয়া আমি দোকানৰ পৰা আহি ঘৰ পাইছোঁহি। পামগৈ আৰু অকণমান দূৰ আছে। ৰাস্তা দি নগ'লোঁ, শ্বৰ্টকাট লৈছোঁ। পথাৰে মাজে মাজে আহি আছোঁ। পুখুৰী পাৰত থিমগৈ দিয়া। আহিলি ঘৰৰ সন্মুখত সোমালোঁ ভিতৰত।